মিষ্টাৰ ৰাজা তুমি এই কথাটো মনত ৰাখিবা যে তোমাৰ নামটো মিষ্টাৰ ৰাজা হ'ল বুলি ৰজা নহয়। মিষ্টাৰ ৰাজাই নিজকে কি বুলি ভাবে? নিজকে ভাবে নেকি চেলিব্ৰিটি নে বহুত ওপৰৰ মাল বুলি? এই গোটেই কথাখিনি কোৱাৰ আঁৰত লুকাই আছে এক বিশেষ ডাঙৰ কণ্ট্ৰভাৰ্চি। তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা ৰোষ্ট ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আছামী বয়। সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব স্ক্ৰীন নকৰিবা, বেলেগ ধৰণৰ মজা ল'ব পাৰিবা। ভিডিঅ'টো যদি চাই পেলাই ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তেন্তে বলা বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজি কাম অনুযায়ী চিৰি। বন্ধুসকল, আজি কিছুদিনৰ পৰা মিষ্টাৰ ৰাজাই কিছুমান গানত ফানি ভিডিঅ' বনাব ধৰিছে। তোমালোকে ভাবিছা চাগে সি ফানি ভিডিঅ' বনাইছে যে মোৰ কি আহে যায়, কিন্তু তেনেকুৱা কোনো কথা নহয়। আচল কথা তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাবা। চ' বন্ধুসকল, তোমালোকে পোনপ্ৰথমতে এইটো ভিডিঅ' চোৱা। হেৰি মই নপতো নেকি, মানে মই বিয়া পাতিলো নহয়। ইমান জোৰ কৈছা যেতিয়া পতিয়ে যাওঁ। এনেকুৱা ধৰণৰ আৰু বহুত গানত মিষ্টাৰ ৰাজাই ফানি ভিডিঅ' বনাইছে, তাত মোৰ ক'ব লগা একো নাই। কিন্তু মিষ্টাৰ ৰাজাই এটা ডাঙৰ ভুল কৰিছে, আৰু সেই ভুলটো হৈছে জুবিন দাৰ এটা গানত মিষ্টাৰ ৰাজাই এডিটিং কৰি ভিডিঅ' বনাইছে। মৰম লগা ভণ্টিজনীৰ নাজানো কথা। তই কেলে নেজানো যদি ফোন এটা কৰি সুধি নলওঁনো কেলে তাই কাৰ বাপে মতো কৰিবলৈ চিঞৰি ফুৰিছ ইয়াত। বন্ধুসকল, মিষ্টাৰ ৰাজাই এইবোৰ ফানি ভিডিঅ' বনাই নিজকে কি বুলি ভাবে? নিজকে চেলিব্ৰিটি বুলি ভাবে নেকি? নে নিজকে ওপৰৰ মাল বুলি ভাবে? নে ৰষ্টাৰ হোৱা গৌৰৱ? বন্ধুসকল, মিষ্টাৰ ৰাজাই চাগে ভাবে যে মই এটা নিজেই ৰষ্টাৰ, মোৰ ওপৰতনো কোনে মাত মাতিব। কিন্তু তেনে কোনো কথা নহয়। অসমৰ কোনো যদি মাত নামাতে মই এগেইনষ্টত থিয় হ'ম, কাৰণ মই অসমত থাকোঁ আৰু অসম মানে হৈছে জুবিন। আৰু জুবিনক তুমি অপমান কৰিছা, তুমি ভুল কৰিছা মিষ্টাৰ ৰাজা, তুমি ভুল কৰিছা। মিষ্টাৰ ৰাজা তুমি এই কথাটো মনত ৰাখিবা যে তোমাৰ নামটো মিষ্টাৰ ৰাজা হ'ল বুলি ৰজা নহয়। চ' মিষ্টাৰ ৰাজা, তোমালোকৰ এটা ৰিকুৱেষ্ট যে তুমি জুবিন দাৰ গানত তেনেকুৱা ধৰণৰ ভিডিঅ' নবনাবা, কাৰণ জুবিন দা আমাৰ অসমৰ প্ৰাণ হয়। তুমি কোন বালৰ বাল হয়ে? বন্ধুসকল, এইবাৰ আকৌ দেখুৱাব গৈছোঁ চেলিব্ৰিটি কপি মাষ্টৰক, যি হিন্দী ভিডিঅ'ৰ ডাইলগ কপি মাৰি আনি নিজকে লেজেণ্ড বুলি বেঙেনা দি আছে। বন্ধুসকল, প্ৰথমতে তোমালোকে এইটো হিন্দী ভিডিঅ' চোৱা। सेकेंड हैंड गाड़ी लेते वक्त हमेशा ध्यान रखना कि उसकी चाबी अभी भी उसके पुराने मालिक के पास ना हो। और ये बात गाड़ियों के लिए नहीं थी। আৰু এতিয়া বন্ধুসকল, তোমালোকে এইটো ভিডিঅ' চোৱা। আপুনি ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবিছে নেকি? যদি ভাবিছে, এই কথাটোত সদায় গুৰুত্ব দিব। আপোনাৰ গাড়ীখনৰ চাবি এটা যাতে আগৰ মালিকৰ হাতত ভুলতে হ'লেও থাকি নাহে। আৰু এই ভিডিঅ'টোত মই গাড়ীখনৰ কথা কোৱা নাই, কিন্তু বুজাসকলে হয়তো বুজিছে চাগে। ভাই কি লেজেণ্ড, ভাল কপি মাৰিছো। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। হ'ল, এতিয়াহে ভয় লাগিছে মোৰ। কেলা কচুগতিত নেমু ৰস পৰি চেকাই গৈছে চাগে। বন্ধুসকল, বাদ দিয়া ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিয়া, আৰু চেনেলটো নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। অন্য এটা ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।